Dear student, welcome to my YouTube channel. আজি আলোচনা কৰিব বিচাৰিছো যে 2024 চনত মেট্ৰিক পৰীক্ষা হ'ব না নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে 2024 চনত মেট্ৰিক পৰীক্ষা নহ'ব। কিন্তু ইফালে অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে 2024 চনত মেট্ৰিক পৰীক্ষা হ'ব, কিন্তু সেই পৰীক্ষাটো এনেদৰে হ'ব যেনেকৈ ছাত্ৰ ছাত্ৰীসকলে ক্লাস 9 পৰা 10 উঠোতে এটা বছৰেকীয়া পৰীক্ষা দিছিল, সেইদৰে ক্লাস 10 পৰা 11 উঠোতে এটা বছৰেকীয়া পৰীক্ষা দিব লাগিব আৰু সেইটোকে মেট্ৰিক পৰীক্ষা বুলি কোৱা হয়। শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে 2024 চনত HSLC অৰ্থাৎ স্কুল লিভিং সাৰ্টিফিকেট পৰীক্ষা নহ'ব, কিন্তু মেট্ৰিক পৰীক্ষা হ'ব, অৰ্থাৎ ক্লাস 10 পৰা 11 উঠোতে যেটো বছৰেকীয়া পৰীক্ষা হয় সেই বছৰেকীয়া পৰীক্ষাটো অনুষ্ঠিত কৰিব। এতিয়া প্ৰশ্ন হৈছে যে সেই বছৰেকীয়া পৰীক্ষাটো সেবাই পাতিব নে নিজৰ স্কুলে পাতিব নে এটা ডিস্ট্ৰিক্টৰ গোটেই কেইটা স্কুল একেলগ হৈ সেই ক্লাস 10 বছৰেকীয়া পৰীক্ষাটো অনুষ্ঠিত কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক জনাব বিচাৰিছো এই বিষয়ে এতিয়ালৈকে শিক্ষা সংসদে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু খুব সম্ভৱত এনেকুৱা হ'ব পাৰে যে গোটেই কেইটা এটা ডিস্ট্ৰিক্টৰ গোটেই কেইটা স্কুল একেলগ হৈ সেই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই মেট্ৰিক পৰীক্ষাৰ বিষয়ে তোমালোকে যদি নিউজ পাব বিচৰা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব পাৰা।